জোনাকী ক'ত? দাদা বহু ভিতৰত আছে। দাদা মোৰ বহুত ভয় লাগিছে। বৌ আৰু বেবীটো একো নহ'লেই হয়। ডক্টৰে এতিয়ালৈকে একো কোৱা নাই দাদা, কিন্তু মই যিমান সোনকালে পাৰোঁ বৌক ইয়ালৈ লৈ আহিলোঁ। মালৈ ফোন কৰিলোঁ, ৰাঘৱ আহিল। এতিয়া কি হ'ব? ৰাঘৱক যদি ডক্টৰে সঁচা কথাবোৰ কৈ দিয়ে তেতিয়াতো তুমি আৰু মই বৰ বেয়াকৈ ফচিব লাগিব। আচ্ছা, তুমি ভবাৰ দৰে একো নহয়। ৰাঘৱে কেতিয়াও আমাৰ কথা গম নাপাব, কিয়নো ডক্টৰৰ মুখখন আমি বন্ধ কৰি থৈছোঁ। তাৰ পিছতো যদি ডক্টৰজনে ৰাঘৱৰ আগত সঁচা কথাবোৰ কৈ দিয়ে তেতিয়াতো ডক্টৰজনৰে বিপদ হ'ব। এতিয়া চিন্তা কৰিবলগীয়া কথা এইটোৱেই যে আমাৰ ওপৰত ৰাঘৱৰ যাতে সন্দেহ নহওক তাৰ কাৰণে আমি কেয়াৰফুল হ'ব লাগিব। আৰু এতিয়া আমি নাটক কৰিব লাগিব তাৰ ওচৰত। আৰু মই ভাবোঁ ৰাঘৱৰ ওচৰত আমি জোনাকীৰ লগত কেতিয়াও একো বেয়া কৰা নাই, তেতিয়াহ'লে সি আমাৰ ওপৰত সন্দেহ কৰিবনো কেনেকৈ? তুমি চাই থাকা, মইতো তোমাক সেইদিনা ট্ৰেইলাৰ দেখুৱালোঁ, আজি গোটেই ফিল্মখন দেখুৱাম। তাৰপিছত তুমি ক'বা মই কোন পানীৰ মাছ। দাদা, মোৰ কাৰণে মোৰ বহুত চিন্তা হৈছে। কি হ'ব একো ভাবি পোৱা নাই। একো নেগেটিভ ৰিজাল্ট নাহিলেই হয়। দাদা, বৌ হঠাৎ ৰিয়া, পিছল খাই পৰি গৈছিল। ঘৰত কি হৈছিল সেয়াতো মই গম পায়েই যাম। জোনাকীৰ যদি কিবা এটা হয় তেতিয়া কিন্তু মই কাকো সোধাই নেৰিম। আৰু আমাৰ সন্তানটোৰ একো হ'ব নালাগিব। মই বাৰে বাৰে কৈছিলোঁ জোনাকীৰ কেয়াৰ ল'বলৈ, কিন্তু তোমালোক নিজৰ মাজত ইমানেই ব্যস্ত হৈ গ'লা জোনাকীক চাবলৈ সময় নাপালা। ঘৰত তিনিওজনী আছিলা, তাৰপিছতো জোনাকীৰ এই অৱস্থা। মই এতিয়াই কৈ থৈছোঁ, মোৰ জোনাকী আৰু আমাৰ আহিবলগীয়া সন্তানটোৰ একো হ'ব নালাগে, নহ'লে সকলোকে মই বাহিৰলৈ উলিয়াম। ডক্টৰ, মোৰ ৱাইফ ঠিকে আছেনে? আৰু আমাৰ আহিবলগীয়া সন্তানটো ঠিকেই আছেনে ডক্টৰ? হয়, আপোনাৰ ৱাইফ ঠিকেই আছে, বাট আই এম চৰি, বেবীটোক আমি বচাব নোৱাৰিলোঁ। আৰু মই এটা ৰিপৰ্ট পাইছোঁ যিটো আপোনাক কোৱাটো বহুত প্ৰয়োজন। আপোনাৰ ৱাইফে হয়তো কেইদিনমানৰ পৰা এনেকুৱা এটা বস্তু সেৱন কৰিছিল যিটো বেবীৰ কাৰণে হানিকাৰক আছিল। তাতে আজি আপোনাৰ ৱাইফ চিৰিৰ পৰা পিছল খাই পৰিল বুলি কৈছে আপোনাৰ পৰিয়ালে। তেনেকুৱা ক্ষেত্ৰত এই কেছটো বহুত বেছি ভয়ংকৰ, আৰু হয়তো সেইবাবে আপোনাৰ সন্তানটিক আমি বচাব নোৱাৰিলোঁ। আই এম চৰি। আৰু ফৰ্ম এখন ফিল আপ কৰিব আছে, আপুনি ফিল আপ কৰি ৱাইফক ঘৰলৈ লৈ যাব পাৰিব। থেংক ইউ। ডক্টৰ, আপুনি ইমান ডাঙৰ কথা এটা কৈ দিছে। আমাৰ সন্তানটোক আপুনি কিয় বচাব নোৱাৰিব? আপুনি ডক্টৰ হয়নে কি হয়? চাওক, মই আপোনাৰ কোনো কথাই নুশুনো। আমাৰ সন্তানটোক আপুনি ঘূৰাই আনিব লাগিব যেনেকৈ হ'লেও। মই চেষ্টা কৰিলোঁ, বাট মই সফল হ'ব নোৱাৰিলোঁ। আৰু আপুনিতো এজন পুলিচ অফিচাৰ হয়, কথাবোৰ যদি আপুনি বুজি নাপায় তেতিয়াহ'লে আন মানুহে কি কৰিব? চাওক, মই আপোনাৰ দুখটো বুজি পাইছোঁ, বাট যিটো সঁচা কথা মই সেইটোৱে কৈছোঁ, যিটো ৰিপৰ্টত আছে মই সেয়াই কৈছোঁ আপোনাৰ আগত। আৰু আপোনাৰ যদি মোৰ ওপৰত বিশ্বাস হোৱা নাই তেতিয়াহ'লে ৰিপৰ্টটো চাই ল'ব এবাৰ। চাওক, আপোনাৰ ৱাইফে কিবা এটা ভুল কৰিলে, তাতে আজি আপোনাৰ ৱাইফৰ এই অৱস্থা। আৰু প্ৰেগনেঞ্চিৰ সময়ত আপোনালোকে অন্ততঃ আপোনাৰ ৱাইফৰ কেয়াৰ ল'ব লাগিছিল। বাট এতিয়া মোৰ হাতত আৰু একো উপায় নাই। ৰাঘৱ দুখ নকৰিবা। কি কৰিবা, নিয়তি যি বিচাৰে যেনেকৈ বিচাৰে তেনেকৈয়ে হৈ আহিছে। তোমাৰ দুখটো মই বুজি পাইছোঁ। কোনোবাই যেতিয়া নিজৰ সন্তানক হেৰুৱাব লগা হয় তেতিয়া যিটো দুখ পোৱা যায় সেই দুখ হয়তো কোনেও অনুভৱ কৰিব নোৱাৰে। ৰাঘৱ, তুমি একো খোৱা নাই, কিবা এটা খাই লোৱা বেটা। মই তোমাক এই অৱস্থাত চাই থাকিব নোৱাৰোঁ। আৰু এই সকলোবোৰ জোনাকীয়ে কৰিছে। আজি তাইৰ কাৰণে তোমাৰ চকুত চকু পানী দেখিছোঁ মই মোৰ ল'ৰাক ধ্বংস হ'ব দিব নোৱাৰোঁ। ৰুমলৈ ব'লা, তোমাৰ লগত মোৰ কথা কেইটামান পাতিব লগা আছে। কৈ দিয়া, মই এতিয়া কাৰো লগত কথা পাতিব বিচৰা নাই। মোৰ ওচৰলৈ যাতে তোমাৰ বাহিৰে আৰু কোনো নাহে।
ৰাঘৱ জোনাকী মোৰ ল'ৰাই তোমাক কি ক'লে তুমি শুনি পোৱা নাই নেকি ইয়াৰ পৰা আঁতৰি যোৱা আৰু খবৰদাৰ মোৰ ল'ৰাৰ নাম নিজৰ মুখলৈ আনিবা আজি তোমাৰ কাৰণে মোৰ ল'ৰাই কান্দিব লগা হৈছে তোমাকতো মই ইমান মৰম কৰিছিলোঁ তুমি মোৰ লখিমী বোৱাৰী আছিলা আৰু আজি তুমি ইমান ডাঙৰ ভুল কৰিলা তুমি আহিব লগা সন্তানটোক মাৰি পেলালা এই দুখ মোৰ ল'ৰাই কেতিয়াও সহ্য কৰিব নোৱাৰে আঁতৰি যোৱা আমাৰ চকুৰ আগৰ পৰা কিয় এনেকুৱা হ'ল মোৰ লগত কিয় তুমি এনেকুৱা কিয় কৰিলা জোনাকী কিমান মৰম কৰিছিলোঁ তোমাক ভাবিছিলোঁ কেইদিনমানৰ পিছত আমাৰ জীৱনলৈ নতুন কিবা এটা আহিব চব শেষ কৰি পেলালা তুমি চব শেষ কৰি পেলালা এতিয়া আৰু মই একো আশালৈ জীয়াই থাকিব নোৱাৰো ৰাঘৱৰ যদি এই অৱস্থা হৈছে তেতিয়াহ'লেতো আমাৰ কামটো কৰিবলৈ আৰু বেছি সুবিধা হ'ব মইতো ভবাই নাছিলোঁ ফিল্মখন চাবলৈ যে ইমান বেছি ভাল লাগিব পাৰে আইছা মইতো কৈছিলোৱেই মই যি খেল খেলিম সেয়া ৰাঘৱে কেতিয়াও গম নাপায় সি লাগিলে যিমান ডাঙৰেই পুলিচ অফিচাৰ নহওক কিয় মইতো পুৰণা খিলাৰী হয় মোৰ লগত লাগিব পাৰিব জানো এতিয়াতো জোনাকীক এইখন ঘৰৰ পৰা আমি বাহিৰ নকৰিলেও হ'ব ৰাঘৱে নিজেই তাইক গতিয়াই বাহিৰ কৰিব তাৰপিছত চাই থাকিবা মই কি কৰোঁ ৰাঘৱ মোৰ কথা শুনা তুমি যেনেকৈ কথাবোৰ ভাবিছা তেনেকৈ একো নহয় মই একো কৰা নাই আৰু মই এনেকুৱা ভুল কিয় কৰিম যিটো কৰিলে মোৰ নিজৰ কাৰণে বিপদ ৰাঘৱ মই একো বুজি পোৱা নাই এইবোৰ কি হৈছে আৰু কেনেকৈ হ'ল মই মাত্ৰ এটা কথা জানো তুমি মোক ভুল বুজিছা ৰাঘৱ প্লিজ এনেকুৱা নকৰিবা মোৰ লগত মই তোমাৰ অবিহনে কেনেকৈ জীয়াই থাকিম ৰাঘৱ চৰি তুমি মোক ভুল বুজিছা বাট মই একো কৰা নাই তেনেকুৱা এইজনীৰ কথা নুশুনিবা তুমি তাই ইমান ডাঙৰ ভুল কৰিলে আৰু এতিয়া ক'বলৈ আহিছে তাই একোৱেই কৰা নাই ৰাঘৱ তাইক আজিয়ে তুমি ঘৰৰ পৰা উলিয়াব লাগিব তাই কোনো কথাই নুশুনিবা এইবোৰ তাইৰ বুদ্ধি হয় এইখন ঘৰত থাকিবলৈ নোপোৱা পাইছেতো টকাৰ ওপৰত বহি থাকিবলৈ পাইছে আৰু কি লাগে তাইক আৰুনো কি নিজৰ ঘৰততো বহিবলৈ এখন পিয়া নাছিল আৰু ইয়াত তাইৰ ডাঙৰ ডাঙৰ কথা সকলো পাইছে সেইকাৰণে তাইৰ এই অৱস্থা হৈছে আজি ৰাঘৱ তই মায়ে কোৱা ধৰণে কামবোৰ কৰ এইজনীক এইখন ঘৰত আৰু থাকিব দিব নালাগে এইজনী যেতিয়ালৈকে থাকিব তোৰ জীৱনলৈ কেতিয়াও পোহৰ নাহে যিটো ল'ৰাই আজিলৈকে চকু পানী টুকি পোৱা নাছিল আজি সেই ল'ৰাটোক এইজনীয়ে কন্দুৱালে উলিয়াই দিয়ে এইজনীক তাইৰ উৎপাতটো দিনক দিনে বাঢ়ি গৈছে নাই ৰাঘৱ প্লিজ তুমি মোৰ কথা এবাৰ শুনা চোৱা তুমি কথাবোৰ যেনেকৈ ভাবিছা তেনেকৈ একো নহয় ৰাঘৱ মোৰ লগত এনেকুৱা নকৰিবা মই কলৈ যাম কোৱা আৰু মাৰ ঘৰলৈ কেনেকৈ ঘূৰি যাম মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো ৰাঘৱ মোক যি শাস্তি দিবলৈ আছে এতিয়া কিন্তু এনেকৈ তোমাৰ পৰা আঁতৰ নকৰিবা মই তোমাক ঘৰৰ পৰা উলিয়াই দিবলৈ লৈছোঁ আৰু তুমি ইমান বেছি দুখ পাইছা তুমি যেনেকৈ মোৰ অবিহনে জীয়াই থাকিব নোৱাৰো বুলি কৈছা তেতিয়াহ'লে মই কি বুলি ক'ম মইতো আমাৰ সন্তানটোক হেৰুৱালোঁ তোমাৰ ভালপোৱাখিনিক মই প্ৰথমতে বুজি পোৱা নাছিলোঁ আৰু যেতিয়া বুজি পালোঁ তেতিয়া তোমাক বহুত বেছি মৰম দিলোঁ আৰু তুমি এই সুখটো মোৰ পৰা কাঢ়ি লৈ গ'লা মই তোমাৰ লগত আৰু একো কথা পাতিব বিচৰা নাই তুমি নিজে এইখন ঘৰৰ পৰা ওলাই যোৱা নহ'লে মই বাধ্য হ'ম তোমাক বেলেগ ধৰণে উলিয়াবলৈ আৰু এইখন ঘৰলৈ কেতিয়াও ঘূৰি নাহিবা আজিৰ পৰা এই ঘৰখনৰ দুৱাৰ তোমাৰ কাৰণে বন্ধ
মই তোমাৰ কোনো কথাই নুশুনো। আজি মই যি দুখ পাইছোঁ তাৰ কাৰণে মই তোমাক কেতিয়াও ক্ষমা কৰিব নোৱাৰিম।